আজি মই আপোনালোকলৈ আটাৰ এটা বিস্কুট ৰেচিপি লৈ আহিছোঁ বা আপোনালোকে এইটোক বিস্কুট বা পিঠা বুলিও ক'ব পাৰে আৰু এনেদৰে বনাই পেলাই এই বিস্কুট বা পিঠাবিধক আপোনালোকে এসপ্তাহলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰে, ই বেয়া হৈ নাযায়। তেনেহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। প্ৰথমতে মই এটা বাতি ল'লোঁ, বাতিটোত মই এটা ডিম লৈ ডিমটো ভাঙি দিলোঁ। লগতে মই এই কাপটোৰ জোখেৰে আধা কাপ মই চেনি দিছোঁ। চেনিখিনি এতিয়া ডিমখিনিৰ লগত ভালদৰে মিলাই ফেটি ল'ম। এয়া চাওক, চেনি আৰু ফেটি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছোঁ 3 পৰা 4 চামুচমানৰ জোখৰ ৰিফাইণ্ড অইল। ৰিফাইণ্ড অইল দিয়াৰ পিছত এইখিনি আমি ভালদৰে ফেটি ল'লোঁ। আপোনালোকে ইয়াত বাটাৰো দিব পাৰে। এতিয়া মই এইখিনি ভালদৰে এবাৰ ফেটি ল'লোঁ আৰু এতিয়া এইখিনি ফেটি লোৱাৰ পিছত এতিয়া মই ইয়াত দি দিম এই একেটা কাপৰ জোখেৰে 2 কাপ মই আটা দিছোঁ। আপোনালোকে আটাৰ সলনি ইয়াত ময়দাও ব্যৱহাৰ কৰিব পাৰে। লগতে দিছোঁ সোৱাদ অনুসৰি অকণমান নিমখ, মিঠাটো বেলেঞ্চৰ কাৰণে। লগতে আধা চামুচতকৈ অকণমান কম বেকিং চ'ডা দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত এতিয়া মই হাতেৰে এইখিনি ধুনীয়াকৈ মঠি ডো এটা ৰেডি কৰি ল'ম। এইখিনি অকণমান মঠোতে হাতত লাগি যায়, তেনেকুৱাতে আপুনি অকণমান হাতত তেল চেলো সানি ল'ব পাৰে, নাইবা আটা ময়দা অকণমান দি ছটিয়াই ল'ব। আৰু চাওক, এয়া মোৰ ডোটো ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি 2 মিনিটমানৰ কাৰণে এনেকৈ ৰাখি দিছোঁ আৰু হাতখন ভালদৰে ধুই ইয়াত অকণমান মই তেল সানি লৈছোঁ আৰু ইয়াৰ পৰা অকণমান এনেদৰে আটাৰ প'ৰ্চন লৈ পেলাই মই এতিয়া বিস্কুটৰ শ্বেপ দিম। এইটো আপোনালোকে বিস্কুট বুলিও ক'ব পাৰে বা পিঠা বুলিও ক'ব পাৰে। আপোনালোকে যেনেদৰে নামটো দিব বিচাৰে দি ল'ব পাৰে। মই বিস্কুট বুলিয়ে কৈছোঁ। বিস্কুটটো মই এনেদৰে দীঘলীয়া আকাৰৰ শ্বেপ দি পেলাই অকণমান হেঁচি চেপেটা কৰি লৈ এনেদৰে চামুচৰ নালটোৰ সহায়ত এনেদৰে ফাঁচ কাটা কৰি দিছোঁ, যাতে দেখিবলৈ অকণমান ভাল লাগে। আপোনালোকে ডিজাইনটো বেলেগ ডিজাইনো দিব পাৰে। মই এনেদৰে কৰি গোটেইকেইটা বিস্কুট ৰেডি কৰি ল'লোঁ, চাওকচোন। আৰু এতিয়া আমি বিস্কুটকেইটা ফ্ৰাই কৰিব লাগিব। সেইকাৰণে মই গেছত পেন এখন পাতি ইয়াত মই তেল দি দিছোঁ। তেলখিনি যেতিয়া অকণমান গৰম হৈছে, তেনেকুৱাতে এতিয়া ইয়াত মই বনাই ৰখা শ্বেপ দি ৰখা বিস্কুটকেইটা দি দিলোঁ। বিস্কুটকেইটা দি এটা ছাইড 1 মিনিটমান সময় সিজিবলৈ দি এনেদৰে তেলখিনি অকণমান বিস্কুটৰ ওপৰত দি দিছোঁ আৰু 1 মিনিটমানৰ পিছত এয়া মই এনেদৰে লুটিয়াই দিছোঁ। আৰু বিস্কুটখিনি ভাজি থাকোঁতে গেছৰ ফ্লেমটো একেবাৰে ল' টু মিডিয়াম কৰি ৰাখিব আৰু বিস্কুটখিনি অকণমান লাহে ভাজিব লাগিব, তেতিয়াহে ভিতৰলৈকে ধুনীয়াকৈ সিজি যাব। যদি গেছৰ ফ্লেমটো বেছি কৰি লয়, তেতিয়াহ'লে সোনকালে জ্বলি আহিব, বিস্কুটটো ভিতৰলৈকে নিসিজিব। এইখিনি চাওক, এনেদৰে কিছু সময় ভাজি লোৱাৰ পিছত ধুনীয়া এটা কালাৰ আহিছে। তেনেকুৱাতে এতিয়া মই বিস্কুটখিনি কাঢ়ি ল'লোঁ আৰু মই এনেদৰে গোটেইখিনি বিস্কুট বনাই ৰেডি কৰি ল'লোঁ। আৰু এয়া মোৰ চাওক, আটাৰ বিস্কুটকেইটা ৰেডি হৈ গ'ল। দেখিছে নহয় কিমান ধুনীয়াকৈ ফুলি গৈছে আৰু কিমান ধুনীয়া কালাৰ এটা আহিছে। আৰু দেখিলে নহয়, বিস্কুটবিধ বনাবলৈও বেছি সময়ৰ প্ৰয়োজন নহয়। ঘৰতে পোৱা 2 বিধ বা 3 বিধ সামগ্ৰীৰে এই বিস্কুটবিধ বনাব পৰা যায়। আপোনালোকে বাৰু এনেদৰে আটাৰ বিস্কুট ঘৰতে বনাই খাইছেনে? যদি নাই খোৱা, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এবাৰ বনাই খাই চাবচোন। আৰু আপোনালোকে এই বিস্কুটবিধ বনাই এসপ্তাহ 10 দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰিব। শেষত মোৰ আজি বিস্কুটৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।